Hi everyone, welcome back to my channel. আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ সাউথ ইণ্ডিয়ান নন-ভেজ এটা ৰেচিপি। এইটো এটা সাউথ ইণ্ডিয়ান ষ্টাৰ্টাৰ ৰেচিপি হয়, যাক চিকেন 65 বুলি কোৱা হয়। সম্পূৰ্ণ ঘৰুৱাভাৱে মই আজি এই ৰেচিপিটো কেনেকৈনো বনালোঁ চাওঁ আহক। এই ৰেচিপিটো ষ্টাৰ্টাৰ বা সাইড ডিছ হিচাপে আপুনি পৰিৱেশন কৰিব পাৰে। চিকেন 65 বনাবলৈ মোক লাগিব চিকেনৰ ব্ৰেষ্ট পিচ লাগিব। মই প্ৰায় 200 গ্ৰাম লৈছোঁ। সৰু সৰুকৈ কুটি আদা নহৰু বটা ডাঙৰ চামুচেৰে আধা চামুচ, 4 ভাগৰ এচামুচ গৰম মছলা লৈছোঁ, 4 ভাগৰ এচামুচ জিৰা পাউডাৰ, আধা চামুচ মৌ লৈছোঁ। মৌ কিয় লৈছোঁ জনাম বাৰু। আধা চামুচ ধনিয়া গুড়ি আৰু 4 ভাগৰ এচামুচকৈ ক'লা জালুক আৰু চিকেন মছলা দিছোঁ, হালধি নিমখ সোৱাদ অনুযায়ী। এয়া লৈছোঁ এটা কণী আৰু এয়া লৈছোঁ বাটাৰ মিল্ক বনাই লৈছোঁ মই ঘৰতে। আৰু তাৰ সলনি আপুনি দৈ বা নেমু এচামুচ বা 1.5 চামুচ চেপি দিব পাৰে, সেইটো নিজৰ কথা। এয়া ভালদৰে মঠি ল'লোঁ গোটেইখিনি আৰু এইখিনি মেৰিনেট হ'বলৈ দিলোঁ প্ৰায় এঘণ্টা মেৰিনেশ্যনৰ পিছত এতিয়া এইখিনি ভাজিবলৈ ৰেডি। আপুনি তাত দিব পাৰে নেমু চেপি। মই লৈছোঁ বাটাৰ মিল্ক। মই অকণমান বেছিকৈ বাটাৰ মিল্ক দিছোঁ কাৰণ কি মই অকণমান ডাঠকৈ পকৰিকেইটা বনাম, যিকেইটা চিকেনৰ পকৰি হ'ব। তো তাত মই ময়দা প্ৰায় 4 চামুচ দিম। আপুনি 2 চামুচ ময়দা, 2 চামুচ বেচন বা অকণমান পিঠাগুড়িও দিব পাৰে, তেতিয়া বেছি ক্ৰিস্পি হৈ যায়। আজি মোৰ তাত পিঠাগুড়ি নাছিলে। এয়া হৈ গ'ল প্ৰায় 4 চামুচ ময়দা। এতিয়া ভালদৰে এইখিনি মই সানি ল'ম। এয়া ৰেডি হৈ গ'ল ফ্ৰাইৰ বাবে। আৰু মই কেৰাহীত অকণমান তেল গৰম হ'বলৈ দিছোঁ। এয়া তেল গৰম হৈ গ'ল আৰু তাত মই টুকুৰাবোৰ চিকেনৰ লাহে লাহে দি যাম। প্ৰথমতে মই বহুত হাই ফ্লেমত ৰাখিম আৰু যেতিয়া চিকেনৰ টুকুৰাবোৰ দিয়া হ'ব সম্পূৰ্ণ, তেতিয়া মই ফ্লেমটো মিডিয়াম টু ল' ৰাখি তাক ধুনীয়াকৈ ফ্ৰাই কৰিম। এটা কথা ইয়াতে জনাওঁ যে এই ৰেচিপিটোত চবতকৈ ইম্পৰ্টেণ্ট হৈছে আপুনি তাৰ কালাৰটো। কিন্তু মই কিবা এটা কাৰণত চিকেনত ৰেড যিটো লাল মিৰ্চ যিটো ৰেড চিলি পাউডাৰ সেইটো ইউজ নাই কৰা। কিন্তু আপুনি কৰিব প্ৰায় এচামুচ ৰেড চিলি পাউডাৰ দিব, তেতিয়া কালাৰটো বহুত ধুনীয়া আহে। কিন্তু ইয়াত কালাৰটো ইমান ধুনীয়া নিদিয়াকৈ আহিছে ৰেড চিলি পাউডাৰ। তাৰ কাৰণটো কি মই আগলৈ কৈ থাকিম আপোনাক, আপুনি ভিডিঅ'টো চাই থাকক। এয়া প্ৰায় ভাজি হৈছেহি। মই 2টা বেচত ভাজি ল'লোঁ গোটেইখিনি। মাংস ভাজি হৈ গ'ল। এতিয়া মই টেম্পাৰি কৰিব লাগিব সেইখিনি। তো তাৰ কাৰণে মই এটা নন ষ্টিকি পেনত অকণমান তেলত জিৰা ফুটাই লৈছোঁ। জিৰা ফুটাই তাত মই শুকান জলকীয়া এটা ফালি দিলোঁ আৰু লগতে দিম কেঁচা জলকীয়া। জ্বলাটো নিজৰ হিচাপত দিব আপুনি। এইখিনি ভালদৰে ভাজি ল'ম। মই এখন সৰু চামুচেৰেই ভাজিছোঁ। এতিয়া মই আদা আৰু নহৰু সৰু সৰুকৈ কুটি লৈছিলোঁ, প্ৰায় আধা চামুচ লৈছোঁ। আপুনি কিন্তু এচামুচ ল'ব, তেতিয়া সোৱাদটো বেছি ভাল আহে। আজি বেছি গৰম কাৰণে মই বেছি মছলা খাবলৈ ভাল লগা নাই মোৰ, সেইকাৰণে মই কমেই দিছোঁ। তথাপিও কিন্তু বহুত ধুনীয়া সোৱাদ আহে। এয়া মই ভালদৰে ভাজি ল'ম যেতিয়ালৈকে কেঁচা গোন্ধটো গুচি নাযায়। আৰু তাত মই দি দিম কালি মিৰ্চ। এই কালি মিৰ্চখিনি আপুনি শেষৰ ফালেও দিব পাৰে বা নিদিবও পাৰে, এইখিনি অপশ্যনেল। অকণমান মই নিমখ দিছোঁ কাৰণ কি মই পকৰিকেইটাত অলপ নিমখ কমকৈ দিছিলোঁ, সেইকাৰণে মই টেম্পাৰিঙত অকণমান নিমখ দিছোঁ। এতিয়া ইয়াত মই কাৰী লিভছ কেইটা দি দিম। কাৰী লিভছ বা নৰসিংহ পাত, সেইটো আপুনি বেছিকৈ বা কমকৈ আপোনাৰ ইচ্ছামতে দিব, কিন্তু অ'ভাৰলোড কৰি নিদিব। মই প্ৰায় 2ডাল ঠানি ছিঙি এইখিনি পাত পালোঁ, এইখিনিকে দিলোঁ। এতিয়া মই এইখিনি এখন হেতাৰে বা চামুচেৰে আৰামছে হিলাই যাম 30 ছেকেণ্ডছ টু 1 মিনিট, যেতিয়ালৈকে নৰসিংহ পাতৰ পানীৰ ভাৱটো গুচি নাযায়। তেল ইয়াতে বেছি আপুনি ইউজ কৰিব নালাগে, কিয়নো অলৰেডি পকৰাবোৰ ডিপ ফ্ৰাইড হয়। তো কিছু সময় ইয়াক ভজাৰ পিছত আগতে ভাজি থোৱা পকৰিখিনি ইয়াত ঢালি দিব লাগিব। এয়া ক্ৰিস্পি গল্ডেন ব্ৰাউন মোৰ ধুনীয়া পকৰিকেইটা মই ধুনীয়াকৈ এতিয়া মিক্স কৰি দিম। এইখিনি আপুনি মনত ৰাখিব যে এতিয়া আপুনি জুইৰ ফ্লেমটো একদমেই কমাই দিব যিমান পাৰি, আৰু ধুনীয়াকৈ গোটেইবোৰ মছলা আৰু টেম্পাৰিঙৰ যিখিনি আমি দিছিলোঁ গোটেইবোৰ যাতে কাৰী লিভছ হওক, আদা নহৰু গোটেইবোৰ ধুনীয়াকৈ মিক্স হৈ যায়, তাৰ বাবে প্ৰায় 1 মিনিট সময় আপুনি একদম ল' ফ্লেমত ইয়াক ভাজিব লাগিব। এইখিনিতে এটা কথা কওঁ যে যদিও মই চিলি পাউডাৰ যিটো ইউজ কৰা নাই, ৰঙা জলকীয়া গুড়ি, তথাপিও ইমান ধুনীয়া কালাৰ কিয়নো হ'ল।
তাত যে মই মৌ ইউজ কৰিছিলোঁ মেৰিনেশ্যনৰ টাইমত আধা চামুচ মৌ, সেই আধা চামুচ মৌৱে একচুৱেলি এইখিনি ভাজোঁতে তাক কেৰামেলাইজ কৰি ইমান ধুনীয়া কালাৰ তাক বনালে। আৰু লগতে মৌ দিলে কি হয়, কুকিং প্ৰচেছটো ধুনীয়া হৈ যায়, ফাষ্ট হৈ যায়। আপুনি লোকেল চিকেন বনাওঁতে যদি মেৰিনেট কৰি থয় তেতিয়াও আপুনি আধা চামুচ মৌ দি থ'ব পাৰে, অতি সোনকালে মাংসখিনি সিজি আহে তেতিয়া। এয়া হৈ গ'ল মোৰ ক্ৰিস্পি চিকেন 65 ৰেডি। এতিয়া এইখিনি মই ছাৰ্ভ কৰিম। ৰেচিপিটো চাই আপুনি কেনেকুৱা পালে বাৰু? ঘৰত নিশ্চয় ট্ৰাই কৰিব আৰু মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ।